নমস্কাৰ। আমি শিৱসাগৰীয়া হৈ গৌৰৱ অনুভৱ কৰিছোঁ। আজি এটা ৰাজনৈতিক অভিৱৰ্তন, জাতীয় পৰিষদ য'ৰ পৰাই আজি আৰম্ভ হৈছে। এইখন শংকৰ ৰাজানৰ দেশত মোৰ আজি 500 বছৰ আগৰ কথালৈ মনত পৰিছে। আজি এনেকুৱা লাগিছে যে আমি এইখন দেশৰেই একেলগে বাস কৰা সেই শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ আদৰ্শৰে আদৰ্শিত হৈ থকা এইখনেই অসমৰ, এইখনেই আমাৰ ৰংপুৰ, পুৰণি ৰংপুৰ শিৱসাগৰ। সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই সেই তাহানিতে আজান ফকীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে যি গীত ৰচনা কৰি থৈ গৈছিল, সেই গীতেৰে আমি আজি আপোনালোকক তেখেতে কৈ গৈছিল যে হিন্দু মুছলমান আমাৰ কোনো কাম্য নহয়, কাম্য মাথো আমাৰ আদৰ্শ আৰু আমি মানুহ। সেয়েহে সকলোলৈ আমি প্ৰণাম জনাই আমি আৰম্ভ কৰিছোঁ জিকিৰ আদব। জনক বুঝিবা কি